আজি আমি কেইটামান প্ৰশ্ন আলোচনা কৰিম। লক্ষ্মণ, তুমি কোৱা অসম ছাত্ৰ সন্মিলনৰ প্ৰথম সভাপতি কোন আছিল? লক্ষ্মীনাথ বেজবৰুৱা। লক্ষ্মীনাথ বেজবৰুৱা শুদ্ধ উত্তৰ। দেৱজিৎ, তুমি কোৱা অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন কেতিয়া অনুষ্ঠিত হৈছিল? 1917 চনত শুদ্ধ উত্তৰ। ৰফিকুল, তুমি কোৱা অসমৰ কোনখন জিলাত ভোৰতাল নৃত্য বিকশিত কৰা হৈছিল? বৰপেটা জিলাত শুদ্ধ উত্তৰ। মহসিং, তুমি কোৱা প্ৰথম অসমীয়া মঞ্চস্থ নাটকখনৰ নাম কি? চিহ্নযাত্ৰা শুদ্ধ উত্তৰ। হিৰণ, তুমি কোৱা চিহ্নযাত্ৰা নাটকখন কোনে ৰচনা কৰিছিল? মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ। শুদ্ধ উত্তৰ। ৰাম, তুমি কোৱা সুন্দৰদিয়া সত্ৰ কোনখন জিলাত অৱস্থিত? বৰপেটা জিলাত শুদ্ধ উত্তৰ। দেৱ, তুমি কোৱা লাচিত বৰফুকনৰ মৈদাম ক'ত অৱস্থিত? যোৰহাট জিলাত শুদ্ধ উত্তৰ। ৰাহুল, তুমি কোৱা অসম বিধানসভাৰ প্ৰথম অধ্যক্ষ কোন আছিল? বাবু বসন্ত কুমাৰ দাস। শুদ্ধ উত্তৰ।